নমস্কাৰ ৰাইজসকল, মই গধূলি খানাটো খাবলৈ লৈছোঁ। ইমান গৰম দিছে, গৰমতে আৰু মানে বনাই মেলি খাবলৈ লৈছোঁ। এতিয়া আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এতিয়া মানে খানাটো বৰ বিশেষকৈ বনাবলৈ সময়ো নাই আৰু গৰমৰ পৰা মানে যিকিনা দিবলৈ ইচ্ছা নাই, সেইকাৰণে অকণমান আৰু বনাইছোঁ আৰু মুঠতে চলি যোৱাকৈ। প্ৰথমতে বনাইছোঁ এয়া মাছ আৰু পিঁয়াজ, সৰু মাছ আজি জাকৈ মাৰি ধৰি আনিছোঁ। বাগানত পাত ছিঙিলোঁ, পাত ছিঙি 4টা বজাৰ পাছত মাছ ধৰিলোঁ। এয়া সৰু মাছ আৰু পিঁয়াজৰ ভাজি। এইফালে হৈছে জাতিলাও, বুট আৰু সৰু মাছ, আলু, এখন বিলাহী দি ভাজি। এইফালে জাতিলাও, আলু, দাইল, এখন দালি। মেইন ফেভৰেট বস্তু এইটো কি আপোনালোকে মানে প্ৰায় মানুহে চিনি পায় এই বস্তুটো। এইটো হৈছে কেঁকুৰা। জাকৈত ইমান ধুনীয়াকৈ সৰু সৰু কেঁকুৰা উঠিছে, তাকে ধৰি আনি আজি বোলো আজি ভাত সাঁজৰ এয়াই খোৱা হয়, সেইকাৰণে কেঁকুৰা ধৰি আনিলোঁ। এইফালে লৈছোঁ ৰচুন 5 ফুটা, এইফালে লৈছোঁ প্ৰিয় বস্তু জলকীয়া। আজিৰ খানাটো ইমানেই। আপোনালোকে চাই কেনেকুৱা পায় কমেণ্টত জনাব, আৰু লগতে পাৰিলে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সেইটো ধুনীয়াকৈ লিখিবই। তাৰ উপৰিও লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু এটা কথা হ'ল কি, আমি যদি সকলোৱে একেলগে মিলিজুলি কাম নকৰোঁ, তেতিয়াহ'লে আমাৰ কামত আমি সফল নহওঁ। সকলোৱে মিলিজুলি একেলগে কাম কৰিলে আমি সফল হ'ম। এতিয়া মই খাই থাকোঁ, আপোনালোকে নাই খোৱা যদি খাব। এতিয়া মই খাই থাকোঁ, মানে টাইমটো বেছি হৈ গৈ থাকিব, সেইকাৰণে সোনকালে মানে ভাতটো খাই মেলি আজৰি হ'ব লাগে। জাতিলাও, দাইল গৰমত খাবলৈ খুব ভাল। মানে কেলৈ যিমান গৰম দিছে, অন্য গৰম বস্তু মানে খাবলৈ মন নাযায়। এই জাতিলাওটো মানে ঠাণ্ডা বস্তু, সেইকাৰণে জাতিলাও খাব লাগে। জাতিলাও সৰু মাছৰ ভাজি ইমান ধুনীয়া হৈছে। সৰু সৰু মাছ, জাতিলাও মাছে মানে ভাজিখন প্ৰায় মিলেই, সেইকাৰণে খাই বহুত ভাল লাগে। এইফালে হৈছে পিঁয়াজৰ লগত সৰু মাছৰ ভাজি। এখনটো আৰু বিৰাট মজা খাব। এইফালেতো আৰু এইটো বস্তু ক'বই নালাগে। এই বস্তুটো হৈছে কেঁকুৰা। এই বস্তুটো মানে কি কাৰণে খাব লাগে, ই এটা কেলছিয়ামৰ ঔষধ। কেলছিয়াম কমিলে হাড়ৰ গাঁঠিয়ে গাঁঠিয়ে যদি বিষ হয়, তেতিয়া ককৰা খাব লাগে। এই কেঁকুৰাটোৰ পৰা মানে কেলছিয়ামৰ সম্পূৰ্ণ এটা ঔষধ। আৰু ডক্তৰেও কয় হাত চাত ভাগিলে বা কিবা হ'লে যে আপোনালোকে কেঁকুৰা খাব, তেতিয়া আপোনালোকে কেলছিয়ামটো পাব। সেইকাৰণে কেঁকুৰা খাব লাগে। নিজে কষ্ট কৰি ধৰি অনা জাকৈ মাৰি মাছ কেনেকুৱা হ'ব আৰু, খায়ো টেষ্ট লাগে নহয়। মাছ মানে ধৰি যেনেকৈ মানে টেষ্ট লাগে, খায়ো টেষ্ট লাগে। আৰু এটা কথা কি, ইমান টিকাফটা ৰ'দত পাত ছিঙি পেলাই যেতিয়া জাকৈখন লৈ মাছ মাৰিবলৈ লৈছোঁ, মোৰ বঙৰশালী এজনে কৈছে এই মোৰ ৰ'দত বোলে মৰিবলৈ হৈছে বোলে, বেমাৰ কৰিবলৈ। বোলে মই এইবোৰ মানে বেমাৰ চেমাৰ এইবোৰ মানে কেয়াৰ নকৰোঁ। সেইকাৰণে যাওঁতেই গাড়ীত মানে লৈ গৈছোঁ জাকৈখন, আৰু পাত চাত ছিঙি মানে যেতিয়া গাড়ীলৈ ৰৈ আছে, মই জাকৈ মাৰি মাছ ধৰিছোঁ। আৰু মাছ ধৰি এয়া আপোনালোকক দেখাইছোঁ। কেঁকুৰা কেইজনী পোৱাৰ কাৰণে যে মোৰ মনত এনেকুৱা ফূৰ্তি, আৰু কেঁকুৰা বনাই খাই দেখুৱাইছোঁ।
সৰু সৰু কেঁকুৰা খোৱা মজাই বেলেগ। সৰু জলকীয়া আকৌ পিটিকি খালেহে পুৰে, মানে নহ'লে কামুৰি খালে মানে ইমান ভাল নালাগে। মানে পিটিকি পেলাই চেলেকি খাব লাগে, মই সেনেকৈ খাওঁ। বাৰু এতিয়া মই খাই থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, কমেণ্টত লিখিব। এতিয়া মই খাই থাকোঁ, আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।